এটাৰ পিছত এটাকৈ আত্মহত্যাৰ খবৰে জোকাৰি গৈছে ৰাজ্য। দিনক দিনে বাঢ়ি গৈছে আত্মহত্যাৰ ঘটনা। আত্মহত্যাৰ প্ৰৱণতাই যেন গ্ৰাস কৰিছে যুৱ প্ৰজন্মক। কেতিয়াবা যদি পঢ়া শুনাৰ হেঁচাত, কেতিয়াবা পাৰিৱেশিক কাৰণত, আকৌ কেতিয়াবা প্ৰেমজনিত কাৰণত সহজে নিজক শেষ কৰাৰ এক ভুল সিদ্ধান্ত লৈ পেলায়। কিন্তু এয়া কিমান গ্ৰহণযোগ্য? এটা ভুল সিদ্ধান্তই ধ্বংস কৰি দিব পাৰে সকলো। সিদিনা জুমি দাসৰ আত্মহত্যাৰ খবৰ মাৰ নৌযাওঁতেই আজি আকৌ প্ৰেমজনিত কাৰণত নলবাৰীৰ বৰকুৰাত এজনী ছোৱালীয়ে বাছি ল'লে জীৱনৰ এই চৰম সিদ্ধান্ত। মৰিবৰ মন নাই জানা, বুকুখন বহুত কঁপি আছে, বাট উপায় নাই ন, উপায় নাই অ'। তাক বহুত ভাল পাইছিলোঁ যে, সেইটো কাৰণে। লাভ ইউ মা, লাভ ইউ দেউতা, তোমালোকে ভালকে থাকিবা। ভাইটি আছে, ভাইটিক ভালকে পঢ়াবা, বাই। নলবাৰী বগলছ ৰোডৰ বন্দনা কলিতা নামৰ ছোৱালীজনীয়ে প্ৰেমজনিত কাৰণতে আত্মহত্যা কৰিলে। কিন্তু এনেদৰে আৰু কিমানজনে নিজক শেষ কৰি পেলোৱাৰ সিদ্ধান্ত ল'ব? কেতিয়ালৈ দূৰ হ'ব এই মানসিক প্ৰৱণতা? জীৱনত কোনোবা কামত বিফল হ'লেই কিয় আত্মহত্যাৰ দৰে পথ বাছি লয় যুৱ প্ৰজন্মই? এনেকুৱা হাজাৰটা প্ৰশ্নই আপোনাক বা মোক জোকাৰি যাব। কিন্তু ইয়াৰ সঠিক ব্যৱস্থা কি হ'ব? আচলতে আমি প্ৰতিজনেই নিজৰ জীৱনটোক খুব ভাল পাওঁ। সকলো সময়তে নিজক সুখী কৰি ৰাখি সফলভাৱে জীৱন জীয়াব বিচাৰোঁ। কিন্তু জীৱনৰ গতিত যদি কেতিয়াবা বিফল হওঁ, তেতিয়া অত্যাধিক মানসিক চাপত ভুগোঁ। এই মানসিক চাপ ৰোগলৈ পৰিৱৰ্তিত হয় আৰু ৰোগে আমাক শেষ কৰি পেলায়। কিন্তু জীৱনত বিফল মানেই জানো সকলো শেষ হৈ যোৱা বুজায়? নিজৰ পৰিয়াল, মা দেউতা আৰু শুভাকাংক্ষীৰ বাবে আমি জীয়াই থাকিবই লাগিব। কঠিন বাস্তৱৰ সন্মুখীন হ'ব পৰাকৈ আমি নিজে নিজক গঢ় দিব লাগিব। আত্মহত্যাই জীৱনৰ শেষ সিদ্ধান্ত কেতিয়াও হ'ব নোৱাৰে।